আমি কেইটামান কথা সুধিম ন হয় হয় কথা কেইটামান সুধিম আৰু বেল মাৰিছোঁ বাইদেউ নমস্কাৰ অলপ কথা পাতিব পাৰিম নে তাৰমানে কথা হ'ল মই ৰাজৰ পিনৰ পৰা আহিছোঁ লংকাৰ বহিব পাৰোঁ ইয়াতে লংকাৰ ৰাইজৰ হৈ মই কথা কেইটামান আপোনাক সুধিম প্ৰশ্ন কেইটামান আপোনাক কৰিম কাৰণ এইটো মোৰ কথা নহয় গোটেই লংকাবাসী ৰাইজৰ কথা তে যোৱাকালি যিজোপা গছ আমাৰ নেতাজী ষ্টেচুৰ ওচৰত কটা হ'ল এইটো কাৰ নিৰ্দেশত কটা হ'ল মানে কিয় কাটিব লগা হ'ল সেই গছজোপা মানে যোৱা এপ্ৰিল মাহত পাব্লিকে তাত ওচৰৰ পাব্লিকে মোক পিটিশ্যন এটা দিছিলে যে গছৰ ডালবিলাক কাটি দিব লাগে ইয়াতে 440 কাৰেণ্ট আছে যেতিয়া মানে শ্বৰ্ট চাৰ্কিট হয় যেতিয়া বৰষুণ দিয়ে বতাহ দিয়ে কিবা হ'লে মানে শ্বৰ্ট চাৰ্কিট হয় তেতিয়া মানে তেওঁলোকৰ প্ৰব্লেম মানে বিপদ হ'ব পাৰে এনেকুৱাকৈ মোক এটা পিটিশ্যন দিছিলে দিয়াৰ পিছত তেওঁলোকে অফিচত আহি থাকে মাজে মধ্যে যে আমি পিটিশ্যন দিছোঁ আপোনালোকে এতিয়া গছটো কটোৱা নাই তো মই আগতেও এ পি ডি চি এলক জনাইছিলোঁ আৰু আমাৰ DFOকো জনাইছিলোঁ তো এ পি ডি চি এলে কাৰেণ্টটো কাটিব নোৱাৰা হৈছিলে ফটককৈ কাটিব নোৱাৰে কাৰণ এইটো বোলে 440 কাৰেণ্ট খেৰণিৰ পৰা আহিছে আচ্ছা তো খেৰণিৰ পৰা আহিছে গতিকে মানে পৰা নাই আগতে তো আমাৰ এইবাৰ কালি মানে কাৰেণ্ট কাটিছে পৰহি মই আকৌ লেটাৰ এটা দিছিলোঁ যে পূজাওতো আহিছে আমাৰ গছটো অলপ ছাটাই কৰি দিব লাগিব তো মই পৰহি দিছোঁ লেটাৰখন দুজনকেই দিছোঁ দিয়াৰ পিছত কপিটো DFO দিছোঁ তো তেওঁলোকৰ মানুহ আহিছে একচুৱেলি গাছ কটাৰ মানুহ তেওঁলোকেই দিছে মইতো আৰু চিনি নাপাওঁ গাছ কটাৰ মানুহক চিনি নাপাওঁ তেওঁলোকেই দিছে গছ কটাৰ মানুহ তো চবে আহিছে ইয়াত ময়ো গৈছিলোঁ মোৰ 11 নম্বৰ ৱাৰ্ড কমিশ্যনাৰকো মই দাদা আহক দাদাও আহিছিলে তাৰপিছত তেতিয়া মই কৈছোঁ যে গছবিলাক আপোনাৰ মই এপ্লিকেশ্যনো দিছিলোঁ যিটো তাত লিখা আছে যে ইয়াত গছৰ ডালবিলাক ছটাব লাগে আচ্ছা এই পুৰা লিখা আছে আৰু মোক কিন্তু তেওঁলোকে পাৰ্মিশ্যন দিয়া নাই কাৰণ পাৰ্মিশ্যন কিয় দিব তেওঁলোকেতো নিজেই দিছে লেবাৰবিলাক মইতো আৰু লেবাৰক চিনি নাপাওঁ লেবাৰ তেওঁলোকেই ঠিক কৰি দিছে তো গছটো কাটিছে মই আছিলোঁ অলপ টাইম তো ডালপাতবিলাক যেতিয়া অলপ কাটিছে তেতিয়া মই কালি আৰু মোৰ ৱাৰ্ডত মন কি বাতৰ প্ৰগ্ৰাম আছিল আহিব লাগে অলপ মানে মই আহিছোঁ আৰু শুনা পাইছোঁ যে গছটো বেছি মানে কাটি দিছে শুনি পাই আকৌ গৈছোঁ মানে মই বহি গৈছোঁ যে বহুত কাটি দিছে পিছত মই মানুহটোক কৈছোঁ যে আৰু কাটিব নালাগে আপুনি তলত আহক তেওঁলোকে অলৰেডি কৰাত লগাই দিছে তো মই গছটো কটা দেখি বহুত মানে দুখিত হৈছোঁ আৰু ৰাইজে বেয়া পাইছে মোক এইটো স্বাভাৱিক কাৰণ চবেতো গম পাই আছে যে ময়েই কৰিছোঁ কিন্তু মইতো অকলে কৰিব নোৱাৰোঁ চবৰ লগত আলোচনা কৰিহে মই কৰিছোঁ মানে মেইন কথাটো হৈছে ৰাইজে তাৰ ওচৰৰ ৰাইজে কমপ্লেইন দিছে যিহেতু 440 মানে কাৰেণ্ট তাৰ হেৰি হয় বা গছজোপাৰ কাৰণে প্ৰব্লেম হয় সেইটোৱে কিন্তু এছাম মানে ধৰি লওক ৰাইজে প্ৰায়খিনি ৰাইজে এইটো কথাও কৈ আছে যিটো ক্লক টাৱাৰ তাত বনোৱা হৈছে তে ক্লক টাৱাৰটো মানুহে দেখিবলৈ মানে হাইলাইট কৰিবৰ কাৰণে এই গছজোপা কাটিছে বুলি কৈছে ক্লক টাৱাৰটোতো বাহিৰতেই আছে গছজোপটো আমাৰ নেতাজী ষ্টেচুৰ পিছত আছিলে আচ্ছা পিছপিনে আছিলে তো এটা কথা নেতাজী ষ্টেচু মই 15 আগষ্টৰ দিন তাত গৈছোঁ প্ৰগ্ৰাম কৰিবৰ কাৰণে দেখিছোঁ যে আমাৰ নেতাজীক দেখাই নাযায় নেতাজী ষ্টেচুকো দেখা নাযায় তেতিয়া দুজন মানুহে আহি মোক ক'লে যে বাইদেউ কিবা এটা কৰক গছবিলাক অলপ ছটাই দিয়ক যে নেতাজী ষ্টেচুটো আমাৰ দেখাই নাযায় তেতিয়াও মানুহে যেতিয়া কৈ থাকে মইতো ইমানটো মই আৰু বুদ্ধি যে লগাব পাৰিম এনেকুৱা মানুহ মাত্ৰই ভুল হয় তো মইতো চবৰ কথা শুনিয়েই মই মানে এনেকুৱা এটা ষ্টেপ লৈছোঁ এতিয়া আৰু ৰাইজে কোৱাৰ মতে যে অহা যিহেতু ইলেকশ্যন আহি আছে তে ইলেকশ্যন অহাৰ কাৰণে বিধায়কক সন্তুষ্ট কৰিবৰ কাৰণে এই গছডাল কাটা হ'ল নেকি বাৰু নাই ইয়াততো বিধায়কৰ কোনো কথাই নাই বিধায়ক এইবিলাক নাজানে বিধায়ক একো নাজানে কোনেও নাজানে কাকো মই দোষাৰোপ নকৰোঁ কাৰণ যিহেতু কোনেও নাই ইয়াতে মই আছোঁ আমাৰ DFO আছে আৰু মোৰ APDCL তিনিজনে আমি ডিছকাছ কৰিছোঁ কথাটো মানে ডিছকাছ মানে আমি এপ্লিকেশ্যনৰ থ্ৰু দি
আচ্ছা এইটোৱে আচ্ছা মানে ৰাইজৰ কথা এটাই কাৰণ যিহেতু মই ৰাইজৰ ফালৰ পৰা আহিছোঁ সেইকাৰণে মই আৰু এটা কথা আপোনাক সোধোঁ যে যদি বন বিভাগে যদি গছজোপা কাটিছিলে তেতিয়াহ'লে সেই গছজোপাৰ যিখিনি ডাল পাত আছিলে এইবিলাক বন বিভাগৰ গাড়ীয়ে লৈ যাব লাগিছিলে কিন্তু মিউনিচিপালিটিৰ গাড়ীয়ে কিন্তু সেইখিনি লৈ অহাৰ ফুটেজো ইতিমধ্যে আছে মানে যেতিয়া মানে আমি পিটিশ্যনটোতো ময়ে দিছিলোঁ কাটি দিয়াৰ কাৰণে সেইবাবে মই কৈছিলোঁ যে গছবিলাকতো চাফ চিকুণ কৰি দিব লাগিব সেইকাৰণেই গৈছিল আমাৰ গাড়ী আচ্ছা ইয়াত ৱাৰ্ড কমিশ্যনাৰ যি আমাৰ বিশ্বজিৎ দেৱ ডাঙৰীয়া আছিলে তেওঁ যিহেতু তেওঁৰ ৱাৰ্ড তেওঁ স্থানীয় ৰাইজৰ লগত এই বিষয়ে কিবা কথা পাতিছিল নেকি এইটো একচুৱেলি বিশ্বদাৰ ৱাৰ্ড নহয় আচ্ছা 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 এইটো মোৰেই ৱাৰ্ড এইটো আপোনাৰেই ৱাৰ্ড আছিলে আচ্ছা 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 আপোনাৰেই ৱাৰ্ড আছিল আৰু তেতিয়াহ'লে সেইখিনি সেই জাগাখিনিত বা সেই যিটো লোকেশ্যন আছিলে লোকেশ্যনৰ কোনোবা মানুহৰ লগত এইটো বিষয়ে কথা পাতিছিল নেকি যে এই গছৰ দুটা ডাল কাটি দিওঁ বা তেনেকুৱা ধৰণৰ কিবা এটা ধৰি লওক এটা ৰাইজৰ লগত কিবা কথা বতৰা হৈছিল নেকি বাৰু নাই একচুৱেলি কি এইটো মোৰ ভুল হৈছে মই আলোচনা কৰা নাই মই ভাবিছোঁ কি ইয়াৰ ওচৰ চুবুৰীয়া মানুহেই যেতিয়া কমপ্লেইন দিছে মানে মই ভাবিছোঁ চবেই একমত আছে সেইকাৰণে মই কৰিছোঁ এইটো আচ্ছা বহুত মানুহে ধৰি লওক কিছু মানুহে মোক ফোন কৰি জনাইছে যে গছডাল কাটাৰ বাবে কিছু লোকে ভালো পাইছে যে তাৰ পিছফালে মদ তথা কিবা কিবি ধৰণৰ কিবা খোৱা বোৱা তেনেকুৱা কিবা কমপ্লেইন আপোনাৰ তাত আহিছে আমাৰ পৌৰসভাৰ পৰাই মানে আমি নিজেই গৈ কি ক'ম এইটো কথা ক'ব গ'লেও বেয়া লাগে নেতাজী ষ্টেচৰ পিছত মানে আগৰ যাব মানে পোৱা গৈছে তেতিয়া এতিয়া যেনেকুৱা এটা ভুল হৈছে মই দুখিত বহুত কাৰণ আমাৰ চৰাইবিলাকৰ কালি দেখা পাইছে কালি মই দেখা পাইছোঁ আবেলি মোৰ বহুত দুখ লাগিছে কাৰণ মই এটা মা কি ক'ব ৰাইজক কি ক'ব যে কেনেকৈ এইটো যিহেতু হৈ গ'ল যিটো বস্তু আমাৰ হোৱাৰ আছিলে হৈ গ'ল তে এইটোৰ সংশোধনে কি বা ধৰি লওক কেনেকুৱা ধৰণৰ ব্যৱস্থা আপুনি গ্ৰহণ কৰিব আগন্তুক দিনবোৰত আগন্তুক দিনবিলাক মই কৈছোঁ যে গছ লগাম আমি লাগিলে 10টা কিয় 15টা পুলি লগাই দিম ইয়াত ধুনীয়া পুলি লগাই দিম আৰু আমি ভাবিছোঁ যে নেতাজী ষ্টেচুৰ ফ্ৰণ্টটো একদম চাফ চিকুণ কৰি ধুনীয়াকৈ ইয়াত এটা প্লেগ্ৰাউণ্ডৰ নিচিনা কৰি এতিয়ালৈকে আপুনি লংকাত কিমানমান গছ লগাইছে প্ৰতিটা প্ৰগ্ৰামতেইতো গছ লগাই আছোঁ গছটো লগাই আছোঁ গছ ডাঙৰো হৈ আছে প্ৰতিপাল কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজতে এটা হেৰি দিছিলে যে এজোপা গছ 10 পুত্ৰৰ সমান এজোপা গছৰ মানে প্ৰতিপালৰ বাবে 10,000 টকাকৈ খৰচ কৰিব বুলি কৈছে সেই ক্ষেত্ৰত যোৱাকালি যিটো ঘটনা হ'ল যে গছজোপা কাটি দিলে সেইটো কথাক লৈ কিন্তু বহুত মানুহ মৰ্মাহত হৈছে মই নিজেই মৰ্মাহত হৈছোঁ কাৰণ মই কাটিব দিছোঁ ডাল ইমান কাটিব দিয়া নাই মানে একচুৱেলি আমাৰ ৰেঞ্জাৰক মই কি ক'ম ৰেঞ্জাৰৰো ইয়াত দুখ নাই মানে লেবাৰে যে এনেকুৱা কাটি দিব এইটো কাৰো মানে আপুনি এইটোৱে ক'ব বিচাৰিছে যে লেবাৰক আপুনি কৈছিলে যে দুডালমান গছ ডাল কাটিবা ছাইডৰ দুটামান ডাল কাটিবা যিটো আমি দেখা পাওঁ যে বিদ্যুৎ বিভাগে যেতিয়া য'তেই যায় পুৰা গছ কিন্তু আমাৰ কাটা নেদেখোঁ বা বন বিভাগে গোটেই গছ কাটা নেদেখোঁ দুডালমান ডালহে কাটে কিন্তু যিখিনি লেবাৰে কাম কৰি আছিলে সেই লেবাৰে কি কৰিলে গোটেই গছডালে কাটি দিলে তেনেকুৱা হ'ল নেকি বাৰু তেনেকুৱাই হৈছে লেবাৰে মানে বেছি কাটি দিলে গছটো এইটো মানে বেয়া লাগিছে যে এতিয়াতো ভুল এটা হৈছে সেইকাৰণে মই ক্ষমা প্ৰাৰ্থী কাৰণ আমাৰ চৰাই চিৰিকা যিমান আছে চবৰ ওচৰতেই মই ক্ষমা প্ৰাৰ্থী কাৰণ তেওঁলোকৰ বাসস্থানটো ভাঙি গৈছে কালি মোৰ বেয়া লাগিছে তেওঁলোকে কান্দি আছিলে ওপৰত লংকাক লৈ লংকাৰ উন্নয়নক লৈ আপোনাৰ কি সপোন বা আগন্তুক 1.5 বছৰ আছে এই 1.5 বছৰৰ ভিতৰত আপুনি কেনেকুৱা ধৰণৰ কাম কাজ কৰি আপুনি ৰাইজক এটা সন্তুষ্টি প্ৰদান কৰিব যিহেতু ইতিমধ্যে এক মানে আপোনাৰ ওপৰত বহুতো ব্লেম আহিছে আপুনি জানেই যে কি ক'ব বিচাৰিছোঁ মই বহুতে আপোনাৰ এগেইনষ্ট হৈ আছে বা আপোনাৰ কৰ্মকাণ্ডক লৈ বহুতো বেয়া পাই আছে সেই ক্ষেত্ৰত আপুনি কেনেকুৱা ধৰণৰ কাম কৰি লংকাখনক উন্নয়ন কৰিব বিচাৰিছে আপুনি এনেকুৱা দুই এটা মোক কওকচোন মই কালি নেতাজী ষ্টেচুৰ ওচৰত যিটো ঘটনা হ'ল এইটোতো এই জেগাটো মই পুৰা ধুনীয়া কৰি দেখাই দিম তাৰপিছত আমাৰ বহুতকেইটা কাম কৰিম বুলি ভাবিছোঁ যে আমিতো অলৰেডি মানে 102টা ৰাস্তা আমি বনাইছোঁ 3 বছৰত
আৰু 33টা ড্ৰেইন বনাইছোঁ, কালভাৰ্ট আছে, বহুত কিবা কিবি বনাইছোঁ এইটো আমাৰ আণ্ডাৰ ফাণ্ডৰ পইচা দি। তো এতিয়া ভাবিছোঁ যে আমি অমৃতটো মোৰ টাইমতেই ষ্টাৰ্ট হৈছে আৰু এইটো মানে কাম চলি আছে। তো এতিয়া ভাবিছোঁ যে আমি যেতিয়া জিকিছিলোঁ তেতিয়া মানে পৌৰসভাত যোৱা নাই, মাত্ৰ যে জিকিছোঁ মাৰ্চৰ 9 তাৰিখত। তো এপ্ৰিলৰ 9 তাৰিখত জুই লাগিছে লংকা বজাৰত। তো ভাবিছোঁ যে ইয়াত বহুত অলপ দুখীয়া মানুহো আছে ইয়াতে, যে জুই লাগি জ্বলি গৈছিলে। তেওঁলোকে বাৰ বাৰ মোৰ ওচৰত আহিছিলে। তো মই কৈছোঁ তেওঁলোকক টেক্সটো ইমানলৈকে ফ্ৰী কৰি ৰাখিছোঁ মই, তেওঁলোকে টেক্সটো দিব নোৱাৰে, টেক্স ফ্ৰী ৰাখিছোঁ, তেওঁলোকে দিব নোৱাৰে। তো মোক কৈছিলে ফ্ৰী কৰি দিব, সেইকাৰণে মই ফ্ৰী কৰি ৰাখিছোঁ। আৰু এটা কথা তেওঁলোকৰ কাৰণে মই চিন্তা কৰি আছোঁ, তেওঁলোকে যাতে আগন্তুক দিনত যাতে দোকানদাৰী কৰি খাব পাৰে এনেকুৱা এটা শ্বেড বনোৱাৰ সিদ্ধান্ত লৈছোঁ। কেইটামান একেবাৰে নিৰ্দিষ্ট কেইটামান ৱাৰ্ড আছে, সেইখিনি খুব বঢ়িয়া কাম হৈছে, কিন্তু কেইটামান ৱাৰ্ডত কেইটামান ৰাস্তা গীতি এটাও কৰা নাই বুলি মানে অভিযোগ বহুতে দি আছে। মই মাজতে এটা ভিডিঅ' বনাইছিলোঁ, নৰনাথ গোস্বামী পথ 5 নম্বৰ ৱাৰ্ডৰ নতুন বস্তি পথ, ৰাজীৱ গান্ধী পথ 5 নম্বৰ ৱাৰ্ডৰ, 7 নম্বৰ ৱাৰ্ডৰো তেনেকৈ আছে, তেনেকৈ কেইটামান পথ। এইকেইটা পথত কি পইচাটো চেংচন হোৱা নাই নে কি হৈ আছে বস্তু? নাই দাদা, যিটো আমি মানে পাথৰ আৰু যিটো ডাষ্ট মানে হেৰি চেণ্ড গ্ৰেভেল পেলাওঁ, এইটো আমাৰ জেনেৰেল ফাণ্ডৰ পৰাই পেলাওঁ। কিন্তু কি হ'ল, আমি ৱাৰ্ড কমিশ্যনাৰ 11জন চেয়াৰমেন লৈ আমি 11জন, তো 1000 CM যদি আমি অৰ্ডাৰ দিওঁ তেনেহ'লে আমি পূৰা সমানকৈ ভগাই লওঁ, যে 6 গাড়ী 6 গাড়ী 6 গাড়ী 6 গাড়ী। মই চেয়াৰমেন যে মই বেছি নলওঁ, একদম এইটো আপুনি লাগিলে অফিচত চব আছে আপুনি গম পাব। কিন্তু 1 নম্বৰ ৱাৰ্ড মই যেতিয়া কমাৰ্চিয়েল এৰিয়া বজাৰবিলাক আহি যেতিয়া যায় তেতিয়াতো মোৰ ৱাৰ্ডত কম পৰে, এইটোতো তেতিয়া 1 নম্বৰ ৱাৰ্ডেই ধৰি লয়। বজাৰটোতো একচুৱেলি চব ৱাৰ্ডৰ, কিন্তু দেখা গৈছে যে তেওঁলোকে 1 নম্বৰ কৈছে যে মই এইটোৱে মানি লৈছোঁ। কিন্তু প্ৰতিটা ৱাৰ্ডত আমি একদম সমানকৈ ডাষ্ট এই আপোনাৰ চেণ্ড গ্ৰেভেলবিলাক ভগাই দিওঁ, পাথৰবিলাক ভগাই দিওঁ একদম। কিন্তু তেওঁলোকে যে ৱাৰ্ড কমিশ্যনাৰবিলাকে আৰু এটা কথা সোধোঁ যে লংকাৰ যিটো লংকা মাৰ্কেটৰ যিটো একদম মেইন ৰোডেদি গৈছে, মেইন ৰোডটো মানে মেইন বজাৰটো, মেইন বজাৰটো, সেই বজাৰৰ যিটো একদম 2nd ফ্ল'ৰ বা 3rd ফ্ল'ৰ, তাৰ ওপৰৰ পৰা চকুৰে তাত কিন্তু খহি তাৰ পৰা একদম ডাঙৰ ডাঙৰ পাথৰ পৰে। মাজতে এদিন মই থাকোঁতেই পৰিছে, ডাঙৰ এটা পাথৰ পৰিছে। তাৰ ওপৰত কিবা ব্যৱস্থা মানে ৰিপেয়াৰিঙৰ কিবা ব্যৱস্থা আছেনে বাৰু? এক্সিকিউটিভ অফিচাৰে সেইদিনা মই এক্সিকিউটিভ অফিচাৰৰ লগত আলোচনা কৰিছোঁ। এইটোতো আগৰ পিৰিয়ডত কাম হৈছিল আৰু জুই লাগিছিলে, এইটো পূৰা ডেমেজ হৈ গ'ল। 1 মাহ টাইম লৈছোঁ দোকানৰ পৰা। তেতিয়া আমি ইঞ্জিনিয়াৰ পঠিয়াই দিছোঁ, ইঞ্জিনিয়াৰে চাইছে এইটো মানে অলপ ভাঙি দিব লাগিব, ভাঙি ঠিক কৰি দিব লাগিব। ঠিক আছে, ধন্যবাদ। আজি বহু কথাই আমি ইয়াৰ পৰা গম পালোঁ। বাইদেউ আমাৰ লগত আছে, বাইদেৱে যিখিনি ক'ব লগা আছে কৈছে। ৰাইজৰো যদি কিবা ক'ব লগা আছে আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ মতামতখিনি জনাব পাৰে। ধন্যবাদ।